Hello guys, welcome back to my YouTube channel. মই বহুত দিন ভিডিঅ' দিব পৰা নাই মোৰ চেনেলত গাটো অলপ বেয়া চলি আছিল গতিকে ভাবিছোঁ আজি এটা ভিডিঅ' দিওঁ কিহৰ ওপৰত ৰাসৰ ওপৰত ৰাস চলি আছে এই ভুকি থাকে ত' গোটেই অসমত ৰাস চলি আছে তো আমাৰ ওচৰতে এখন ৰাস পাতিছে যিটো মই থাকোঁ নুনমাটি গুৱাহাটী নুনমাটিত থাকোঁ চ' আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় অলপমান ওচৰতে এখন ফিল্ড আছে চ' তাতে ফিল্ডতে ৰাস পাতিছে সৰুকৈ ৰাস পাতিছে ইমান ডাঙৰকৈ নহয় আৰু এইবাৰ প্ৰথম ৰাস সেই ৰাসখনত যাম আপোনালোকক দেখাম কেনেকুৱা ৰাস হয় আমাৰ অহাকালিৰ পৰা ষ্টাৰ্ট হ'ব কিন্তু কি প্ৰস্তুতি চলিছে কি হৈছে গোটেই সকলো আপোনালোকক দেখাম যে মোৰ লগৰটো আহি আছে তো ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই দিব ধন্যবাদ চ' ই আহি গ'ল নেকি ব্লগ বনাই আছোঁ মই চ' এতিয়া আমি ক'ত যাম ৰাস চাব নুনমাটি ফিল্ডত গৈ আছে ৰাস মোৰ ঘৰৰ পৰা ওলাই লেফ্ট চাইডে আহি আপোনালোকে এইটো ওচৰত চিধা চাওক ৰিফাইনেৰী নুনমাটি ৰিফাইনেৰী এইটো নুনমাটি ৰিফাইনেৰী ইয়াৰ পৰা লেফ্ট এইফালে যাই আমি ৰাস চাব ইয়াতে আমাৰ নুনমাটি বিহু হয় চবতছে ডাঙৰ এনেকুৱা যদি মনত আছে আজিৰ পৰা 5 বছৰ আগতে হৈছিল জুবিন গাৰ্গৰ লগত এটা ঘটনা হৈছিল আমাৰ এইখন মঞ্চতে হৈছিল হয় না সেইখন মঞ্চতে তো জুবিন গাৰ্গক মানে ইয়াৰে কমিটিৰ মানুহ এজনে কিবা কৈছিল হিন্দী গান গোৱাৰ কাৰণে কিবা কৈছিল সেইকাৰণে তেওঁ অলপ বেয়া পোৱা হৈ গ'ল সেইকাৰণে কিবা বেয়া পোৱা হ'ল আৰু জুবিন গাৰ্গ মানে এই বিহুত মানে অহা বাদ দি দিলে তো নাহে মই অহাকালি যিহেতু আহিম ইয়াতে ৰাস চাব তো আপোনালোককো দেখাম ইয়াতে ৰাস কেনেকুৱা হয় বা কেনেকুৱা হ'ব ৰাস ময়ো দেখা নাই ময়ো প্ৰথম দেখা পাম আৰু আপোনালোকক প্ৰথম দেখাম চ' অহাকালি ইয়াতে ষ্টেজতে দেখাব মোৰ পিছফালে আছে ত' পেণ্ডেল চেণ্ডেল সকলো বনোৱা হৈছে চ' যিহেতু প্ৰথম হৈছে কাৰণে মোৰ ইয়াত নুনমাটি ইয়াতে বিহু হ'ব নেকি সেনেকুৱা লাগি আছে আৰু চাওঁ মোৰ প্লেন আছে মই চাগে যিহেতু অহাকালি 8 তাৰিখ ইয়াতে আহি ৰাসটো 5-6 দিনমান চলে ন 7 দিনমান চলে ত' গতিকে মই ভাবিছোঁ 9-10 তাৰিখ মানে চাগে মই নলবাৰী যাম ৰাস চাব চ' আমাৰ নুনমাটি ৰাসক বাই বাই দিলোঁ টাটা অহাকালি আহিম আপোনালোকক দেখাম কেনেকুৱা হয় আৰু এতিয়া মই যাই আছোঁ নৱগ্ৰহ ন চ' নৱগ্ৰহ যাই আছোঁ নৱগ্ৰহ অলপ ফুৰি আহোঁ আৰু আপোনালোকক অলপমান চাব বেছি দীঘলকৈ নবনাওঁ ভিডিঅ'টো যিহেতু মই ৰাসৰ ওপৰতে ভিডিঅ'টো বনাম বুলি ভাবিছিলোঁ ৰাসৰ ওপৰতে দেখাওঁ আৰু আপোনালোক নৱগ্ৰহত যাই পেলাই অলপমান কিবি দেখায় তো ভিডিঅ'টো সম্পূৰ্ণকৈ ইয়াৰ গাড়ী এটা ভয়ানক প্ৰব্লেম আছে ৰেজ নদবাকৈ যাই থাকে গাড়ী নুনমাটিৰ পৰা আহি মই চান্দমাৰীত ৰখিলোঁ চান্দমাৰীত ব্ৰিজৰ ওপৰত আছোঁ এতিয়া তো তাতে কিবা মেলা চলি আছে বস্ত্ৰ মেলা নহয় কিবা মেলা চলি আছে আৰু তো নৱগ্ৰহ পাহাৰৰ একদম ওপৰত আহি পালোঁ গোটেই গুৱাহাটীখন দেখা পায় ইয়াৰ পৰা আৰু এইখন চাওক জাতীয় পতাকা পাহাৰৰ ওপৰত চ' ঠাইখিনি ভাল লাগে শান্তি জেগা একদম বতাহ চতাহ আহি থাকে তো আপোনালোকে যদি কেতিয়াবা আহিব খোজে চ' ইয়াতে আহিব পাৰে ঠাইখিনি ধুনীয়া যায় একদম চিম্পল ভিডিঅ' আৰু এটা চ' গতিকে আৰু বেছি নেদেখোঁ ভিডিঅ'টো বেছি দীঘল হৈ যাব আৰু আপোনালোকে ব'ৰ পাব তো লাষ্টতে কওঁ যে ভিডিঅ'টো যদি একদম লাষ্টলৈ যিসকলে চাইছে তো সেইটো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে ন'টিফিকেশ্যন পাই যায় নতুন ভিডিঅ' দিয়াৰ লগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইবাৰ হৈ গৈছে বাৰু কিন্তু ৱাটচ টাইমো হৈ গৈছে কিন্তু মোৰ চেনেলটো মনিটাইজেশ্যন হোৱা নাই তো গতিকে মই এইটো ট্ৰাই কৰি আছোঁ ভিডিঅ' দি ত' থেংক ইউ বাই বাই টাটা